নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই এটা বহুত সুন্দৰ আৰু টেষ্টি আচাৰৰ ৰেচিপি এটা লৈ আহিছো। আজি বনাবলৈ লৈছো মই জলফাই মিঠা আচাৰ। এই আচাৰবিধ যদি মই বনোৱাৰ দৰে এবাৰ আপোনালোকে বনাই খালে বাৰে বাৰে খাই থাকিবলৈ মন যাব আৰু লগতে বেলেগ আচাৰৰ কথা একেবাৰে পাহৰি যাব। এই আচাৰবিধৰ কিছুমান সিক্ৰেট টিপছো আছে, গতিকে সম্পূৰ্ণ পদ্ধতিটো জানিবলৈ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব লাগিব। গতিকে আহকচোন আজি আমি জলফাই মিঠা আচাৰ বনাবলৈ আৰম্ভ কৰোঁ আৰু এয়া বনাবলৈ কি কি সামগ্ৰী লাগিব তাকে চাওঁ। আহকচোন তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। জলফাই মিঠা আচাৰ বনাবলৈ আমাক লাগিব জলফাই। ইয়াত মই 1 কেজি জলফাই লৈ লৈছোঁ। জলফাইখিনি মই ভালদৰে ধুই লৈছোঁ। জলফাইৰ পৰিমাণ আপোনালোকে কম বেছি পৰিমাণে লৈ ল'ব পাৰে। জলফাই মিঠা আচাৰবিধ খাবলৈ বহুত বেছি টেষ্টি হয় আৰু বহুত ভাল লাগে। সেয়েহে পাৰিলে জলফাইৰ পৰিমাণটো অলপ বেছিকৈ ল'লে ভাল হয়। নহ'লে আপুনি যদি কমকৈ লয় তেনেহ'লে এদিনতেই শেষ হৈ যাব। এতিয়া মই জলফাইখিনি সিজাই ল'ব লাগিব। ইয়াত মই 2 কাপ কফি কাপেৰে পানী গৰম কৰি থৈছোঁ আৰু জলফাইখিনি লাহেকৈ ইয়াত দি দিছোঁ। এইখিনি 10 মিনিটৰ কাৰণে হাই ফ্লেমত উতলিবলৈ দিম। এতিয়া ইয়াতে মই এচামুচ নিমখ দি দিছোঁ। এনেকৈ নিমখ দি দিলে সোনকালে জলফাইখিনি সিজি যায়। এয়া জলফাইখিনি মোৰ উতলি আহিছে আৰু জলফাইখিনি মই তলৰ ছাইডখিনি ওপৰলৈ দি দিছোঁ আৰু ওপৰৰখিনি তললৈ দি দিছোঁ যাতে ভালকৈ সিজি যায়। এনেকৈ মই 10 মিনিটমান সিজাই ল'ম। মোৰ জলফাইখিনি ধুনীয়াকৈ সিজি আহিছে চাওকচোন, আৰু জলফাইবোৰ ফাটি আহিছে। এতিয়া জলফাইখিনি সিজি যোৱাৰ পাছত মই গেছৰ চুইচটো অফ কৰি দিম আৰু এটা খৰাহীত লাহেকৈ নমাই ল'ম। এয়া মই নমাই ল'লোঁ আৰু এইখিনি অলপ সময়ৰ কাৰণে ৰ'দত মই এখন চালনীত মেলি দিম যাতে পানীখিনি নিগৰি যায়। এয়া মই ৰ'দৰ পৰা আনিলোঁ জলফাইখিনি, চাওকচোন কিমান ধুনীয়াকৈ পানীখিনি নিগৰি গ'ল। আপোনালোকে ৰ'দত নিদিলে ফেনতো শুকুৱাই ল'ব পাৰে। এতিয়া মই জলফাই ঠাৰিবোৰ উলিয়াই ধুনীয়াকৈ এটা এটাকৈ পিটিকি ল'ম। পিটিকা কৰিবলৈ সুবিধা হ'বৰ বাবে মই জলফাইখিনি অলপ বেছিকৈ সিজাই লৈছিলোঁ আৰু মোৰ জলফাইখিনি আধা পকা আছিল বাবে 10 মিনিটতে সিজি গ'ল। আপোনালোকে যদি কেঁচা জলফাই লয় তেনেহ'লে 10 মিনিটত নিসিজিবগৈ, সেয়েহে 15-20 মিনিটো লাগি যাব পাৰে। গতিকে আপোনালোকে ভালকৈ চাই ল'ব যাতে জলফাইখিনি ভালকৈ সিজি যায় আৰু পিটিকা কৰিবলৈও সুবিধা হয়। এয়া মোৰ গোটেইখিনি জলফাই পিটিকা কৰি হৈ গ'ল। ইয়াত মই জলফাই গুটিবোৰ থৈ দিছোঁ কাৰণ জলফাই গুটি খোৱা মজাই বেলেগ নহয় জানো। এতিয়া আমি মছলাখিনি তৈয়াৰ কৰি ল'ব লাগিব। ইয়াত মই ডাঙৰ চামুচে এচামুচ কেঁচা চফ লৈ লৈছোঁ। ডাঙৰ চামুচেৰে এচামুচ গোটা জিৰা লৈ লৈছোঁ। ডাঙৰ চামুচেৰে এচামুচ কালজিৰা লৈ লৈছোঁ। ডাঙৰ চামুচেৰে এচামুচ ধনিয়া গুটি লৈ লৈছোঁ। ডাঙৰ চামুচেৰে এচামুচ বগা সৰিয়হ আৰু ক'লা সৰিয়হ মিক্স কৰি লৈ লৈছোঁ আৰু 2টা পকা জলকীয়া লৈ লৈছোঁ। ইয়াত মই মিঠি গুটি লোৱা নাই কাৰণ মিঠি গুটি দিলে আচাৰবিধ খাবলৈ অলপ তিতা তিতা লাগে, সেয়ে মই মিঠি গুটি লোৱা নাই। বাকী 5 ফোৰণ থকা গোটেইকেইবিধ মছলাই মই লৈ লৈছোঁ আৰু এখন কেৰাহীত মই দি দিছোঁ। এতিয়া মছলাখিনি মই ভালকৈ ভাজি ল'ম। আচাৰৰ মছলা বেছিকৈ ভাজিবও নালাগে, অলপ সেমেকা ভাৱটো গুচি গ'লেও হ'ব। এয়া মোৰ মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু মছলাখিনি নমাই ল'ম আৰু এটা মিক্সাৰ গ্ৰাইণ্ডাৰত মই গ্ৰাইণ্ড কৰি ল'ম। এয়া মই মছলাখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। আপোনালোকে মিক্সাৰত গ্ৰাইণ্ড নকৰিলেও পটাটো পিচি ল'ব পাৰে। এতিয়া মছলাখিনি মই এটা বাটিত নমাই ল'ম। এয়া চাওকচোন মই ইমানটো পৰিমাণতে গুড়ি কৰি লৈছোঁ। বেছিকৈ আচাৰৰ মছলা বেছি গুড়ি কৰিবও নালাগে। আৰু এইফালে মই ডাঙৰ চামুচেৰে এচামুচ কাশ্মীৰী ৰেড চিলি লৈ লৈছোঁ আৰু এখন কেৰাহী মই গৰম হ'বলৈ গেছৰ ওপৰত পাতি থৈছোঁ আৰু ইয়াৰ ওপৰতে মই এতিয়া তেলখিনি দি দিম
মানে তেলখিনি মই গৰম কৰি ল'ব লাগিব। মই তেলৰ পৰিমাণটো অলপ বেছিকৈ লৈ লৈছোঁ, কাৰণ আচাৰত তেল অলপ বেছিকৈ হ'লে খাই বেছি ভাল লাগে। আৰু এইখিনি এতিয়া মই হাই ফ্লেমত উতলিবলৈ দিম। আমাৰ তেলখিনি ধুনীয়াকৈ উতলি আহিলে এতিয়া মই গেছৰ ফ্লেমটো কমাই দিম আৰু 3টা পকা জলকীয়া শুকান দি দিছোঁ। তেজপাতো দি দিছোঁ। এতিয়া অলপ দেৰি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি হোৱাৰ পাছত এতিয়া মই জলফাইখিনি দি দিছোঁ। জলফাইখিনি পিটিকা কৰি লোৱাৰ বাবে আঠা আঠা হৈছে। এয়া মোৰ গোটেইখিনি জলফাই দিয়া হৈ গৈছে আৰু এতিয়া মই গোটেইখিনি তেলত ভালকৈ মিক্স কৰি ল'ম। মোৰ এয়া ধুনীয়াকৈ মিক্স কৰাও হৈ গৈছে। এতিয়া মই ইয়াত ডাঙৰ চামুচে 1.5 চামুচ নিমখ দি দিছোঁ। নিমখ আপোনালোকৰ নিজৰ জোখমতে দি ল'ব। এতিয়া ভালকৈ এইখিনি মই লৰাই দিছোঁ। এতিয়া ইয়াত মই ডাঙৰ চামুচেৰে আধা চামুচ হালধি গুড়ি দি দিছোঁ আৰু এতিয়া এইখিনিও মই ধুনীয়াকৈ মিক্স কৰি ল'ম। হালধি আৰু নিমখখিনি মই জলফাইত ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু জলফাইখিনিও তেলখিনি ধুনীয়াকৈ শুহি লৈছে। এতিয়া ইয়াতে মই কাশ্মীৰী ৰেড চিলি যে থৈ দিছিলোঁ 1 চামুচ, সেইখিনিও দি দিম। এতিয়া এই ৰেড চিলিখিনিও মই ধুনীয়াকৈ মিক্স কৰি ল'ম। ইয়াত মই জলফাই 1 কেজি লৈছিলোঁ, সেয়েহে মই ইয়াত গুড় আধা কেজি যোগ দিম। এতিয়া আপোনালোকে গুড়ৰ সলনি চেনিও দিব পাৰে, কিন্তু গুড় দিলে খাবলৈ বেছি মজা লাগে, সেয়েহে মই গুড় দিছোঁ ইয়াতে। আৰু ভালকৈ এতিয়া মিক্স কৰি দিছোঁ যাতে গুড়খিনি সহজে গলি যায়। এয়া মোৰ ধুনীয়াকৈ গুড়খিনি গলি আহিছে আৰু ভালকৈ লৰাই দিছোঁ। আপোনালোকেও এনেকৈ একেৰাহে লৰাই থাকিব যাতে কেৰাহীৰ তলিত আচাৰখিনি লাগি নাযায়। এয়া মোৰ গুড়খিনি ধুনীয়াকৈ গলি গ'ল, কাৰণ মই গুড়খিনি সৰু সৰুকৈ কাটি দিছিলোঁ, সেয়েহে সোনকালে গলি গ'ল। এতিয়া মই ইয়াতে আগতে গ্ৰাইণ্ড কৰি থোৱা মছলাখিনি মিক্স কৰি দিছোঁ। আকৌ এবাৰ মই ভালকৈ লৰাই দিছোঁ। আপোনালোকে আগতে এনেকৈ জলফাই মিঠা আচাৰ বনাই খাইছেনে? কমেণ্ট কৰি জনাবচোন। আৰু যদি আগতে এনেকৈ আচাৰ বনাই খোৱা নাই, তেনেহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া ইয়াতে মই 2 চামুচ নেমু ৰস দি দিছোঁ। আপোনালোকে নেমু ৰসৰ সলনি ভিনেগাৰো দি দিব পাৰে। এনেকৈ নেমু ৰস বা ভিনেগাৰ দি দিলে আচাৰখিনি বহুত দিনলৈ ভালে থাকে। এয়া মোৰ আচাৰখিনি ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু গৰমে গৰমে এটা বাতিত মই নমাই ল'ম। মই কেৰাহীখনত থাকিবলৈ দিয়া নাই, কাৰণ এনেকৈ কেৰাহীখনত থাকিবলৈ দিলে আচাৰখিনি ক'লা হৈ যায়। সেয়ে মই গৰমে গৰমে এটা বাতিত নমাই লৈছোঁ আৰু 2 ঘণ্টামান সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ এনেকৈ ৰাখি থৈ দিম। আপোনালোকে যদি আগতে এনেকৈ আচাৰ বনোৱা নাই, এবাৰ বনাই খাই চাবচোন, নিশ্চয় ভাল পাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া মোৰ আচাৰখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া মই এটা কাঁচৰ বটলত ভৰাই থৈ দিম। বটলটো আগতীয়াকৈ ধুই মই ৰ'দত শুকুৱাই লৈছোঁ। আপোনালোকেও এনেকৈ ধুনীয়াকৈ শুকুৱাই ল'ব যাতে বটলত কোনো ধৰণৰ পানী লাগি নাথাকে। আচাৰত পানী লাগিলে আচাৰবিলাক ভেঁকুৰে ধৰে, সেয়েহে ভালকৈ শুকুৱাই ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈও এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈ সকলোবোৰ ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ। বাই বাই।